নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ভাৰতীয় কিছুমান কোম্পানীৰ CEO আৰু ইয়াৰ মুখ্য কাৰ্য্যালয়। মাইক্ৰমেক্সৰ CEO হ'ল ৰাহুল শৰ্মা আৰু মাইক্ৰমেক্সৰ মুখ্যালয় আছে গুৰুগ্ৰাম। মুখ্য কাৰ্যালয় আৰু CEO হ'ল ৰাহুল শৰ্মা। নেক্সট, কাৰ্বন মোবাইল কোম্পানীৰ CEO প্ৰদীপ জৈন আৰু মুখ্য কাৰ্যালয় হৈছে বেংগালুৰু আৰু নয়ডা। মুখ্য কাৰ্যালয় আৰু CEO হৈছে প্ৰদীপ জৈন। হিৰো মটৰকপ, এইটো হিৰো কোম্পানীৰ বাইকবিলাক আছে, এইবিলাকৰ CEO হ'ল পাৱান মানুৱাল আৰু তাৰ মুখ্য কাৰ্যালয় আছে নিউ দিল্লীত। বাজাজ কোম্পানী যোনটো আছে বাজাজ কোম্পানীৰ CEO হৈছে ৰাজীৱ বাজাজ আৰু তাৰ মুখ্য কাৰ্যালয় আছে পুনে। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট, পেটিএম যোনটো মানি ট্ৰান্সফাৰৰ কাৰণে মোবাইল ৰিচাৰ্জ কাৰণে আমি ব্যৱহাৰ কৰোঁ, সেই পেটিএমৰ CEO হৈছে ৰিনু শক্তি আৰু মুখ্য কাৰ্যালয় হৈছে নয়ডা। নেক্সট, ফ্লিপকাৰ্ট যোনটো অনলাইন শ্বপিঙৰ বাবে আমি ব্যৱহাৰ কৰোঁ, সেই ফ্লিপকাৰ্টৰ CEO হৈছে কল্যাণ কৃষ্ণমূৰ্তি আৰু তেওঁৰ মুখ্য কাৰ্যালয় আছে ফ্লিপকাৰ্টৰ বেংগালুৰু। নেক্সট, আমি অনলাইন শ্বপিঙৰ বাবে ব্যৱহাৰ কৰা স্নেপডিলৰ CEO হৈছে কৃণাল বহন আৰু মুখ্যালয় হৈছে নিউ দিল্লী। নেক্সট, আদিত্য বিৰলা গ্ৰুপ যোনটো আইডিয়াৰ চিম যোনটো আছে, এইটো আদিত্য বিৰলা গ্ৰুপৰ হয় আৰু চিমেণ্ট কোম্পানী এটা আছে আদিত্য বিৰলা গ্ৰুপৰ। নেক্সট, এইটো আদিত্য বিৰলা গ্ৰুপৰ CEO হৈছে ডক্টৰ চন্দ্ৰ মিশ্ৰা আৰু তাৰ মুখ্য কাৰ্যালয় আছে মুম্বাই। হিন্দুস্তান ইউনিভাৰ্চেল লিমিটেড যোনটো আমি হুল হিচাপে শ্বৰ্টকাটত ক'ব পাৰোঁ, হুলৰ মুখ্য কাৰ্যালয় হৈছে মুম্বাইত আৰু তাৰ হিন্দুস্তান ইউনিভাৰ্চেল লিমিটেডৰ CEO হৈছে সঞ্জীৱ মেহতা। নেক্সট, টাটা গ্ৰুপ আছে, টাটা গ্ৰুপত কোম্পানী বহুতো বস্তু হয়। টাটা কোম্পানীৰ আজিকালি সকলো বস্তু পোৱা যায়, গাড়ীৰ পৰা লৈ পেলাই নিমখলৈকে সকলো ধৰণৰ বস্তু পোৱা যায়। টাটা গ্ৰুপৰ CEO হ'ল এন চন্দ্ৰশেখৰ আৰু তেওঁৰ মুখ্য কাৰ্যালয় আছে মুম্বাইত। নেক্সট, ৱাইপ্ৰ এটা জবৰ লগত ৰিলেটেড এটা কোম্পানী হয়। এই কোম্পানীটোৰ CEO হ'ল অবিদানী নিমুচাৱালা হ'ল ৱাইপ্ৰৰ CEO আৰু মুখ্য কাৰ্যালয় আছে বেংগালুৰু। ITC লিমিটেড এইটো এটা কোম্পানী হয় যোনটো ট্ৰেডমাৰ্ক বস্তু বাহিনীত লিখা থাকে, এইটো ৰেকৰ্ড কৰা হয়। এই কোম্পানীৰ CEO হ'ল সঞ্জীৱ পুৰী আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে কলকাতা। বহুতো বস্তুত এইটো দেখিবলৈ পোৱা যায় সামগ্ৰী। আমুল যোনটো আমি সকলোৱে প্ৰায়ভাগেই ব্যৱহাৰ কৰোঁ গাখীৰৰ সলনি, সেই আমুলটোৰ কোম্পানীটোৰ CEO হৈছে RS মোদী আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে গুজৰাটত। গডৰেজ এটা কোম্পানী যোনটো আমি চুলিৰ কাৰণে ল'বলৈ ব্যৱহাৰ কৰা গডৰেজ আৰু বহুতো ধৰণৰ প্ৰডাক্ট কৰে এই কোম্পানীৰ পৰা। এই গডৰেজ কোম্পানীটোৰ CEO হৈছে পিৰুজছা গোদৰেজ আৰু তাৰ মুখ্য কাৰ্যালয় আছে মুম্বাইত। নেক্সট, ভাৰতীয় এয়াৰটেল যোনটো নেটৱৰ্ক আছে, সেই নেটৱৰ্কটো CEO হৈছে গোপাল
বিত্তল আৰু মুখ্য কাৰ্যালয় আছে নতুন দিল্লীত। এইটো জানিবলগীয়া কথা সকলোৰে, কাৰণ আমি সকলোৱে প্ৰায়ভাগেই এইটো নেটৱৰ্ক ব্যৱহাৰ কৰি আছোঁ। নেক্সট, মহিন্দ্ৰ গ্ৰুপ এইটো এটা বেংকৰ লগত সম্পৰ্কিত আৰু ইয়াৰ পৰা লোন দিয়া হয়। এই মহিন্দ্ৰ গ্ৰুপটোৰ CEO হৈছে আনন্দ মহিন্দ্ৰা আৰু মুখ্য কাৰ্যালয় আছে মুম্বাইত। নেক্সট, যদি আপোনালোকে চেনেল নতুনকৈ প্ৰৱেশ কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল বটনটো